নমস্কাৰ বন্ধু বান্ধৱীসকল, মই সঞ্জয়। স্বাগতম জনাইছো মোৰ চেনেল HD Tech ইনফোলৈ। বন্ধু বান্ধৱীসকল, এটা ভাল খবৰ। মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো শিক্ষাৰ্থীৰ সুবিধাৰ কাৰণে এখন নতুন টিভি চেনেল লঞ্চ কৰিলে আজিৰ দিনত। এই টিভি চেনেলটোৰ নাম হৈছে জ্ঞান দীক্ষা। জ্ঞান দীক্ষা নামৰ নিউ টিভি চেনেল এটা অসম চৰকাৰৰ দ্বাৰা লঞ্চ কৰা হ'ল আজি। আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি launch কৰিলে। Education Minister Dr. Hemanta Biswa Sharma has launched a new TV channel, Gyan Diksha, under Assam Government Samagro Shiksha Mission. The channel which will be available on cable, অর্থাৎ কেবল ডিশ আৰু মোবাইলৰ যোগেদি আপোনালোকে চাব পাৰিব। এই এপৰ মাধ্যমে মোবাইলতো চেনেলটো চাব পাৰিব। অৰ্থাৎ সকলো শিক্ষাৰ্থীৰ সুবিধাৰ কাৰণে অসম চৰকাৰৰ অত্যন্ত সুবিধাজনক কোচ আগবঢ়াইছে। আপোনালোকে ইয়াৰ সুবিধা সকলোৱে ভোগ কৰক আৰু মই আশা ৰাখিছো সকলো শিক্ষাৰ্থীয়ে যাতে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। ধন্যবাদ বন্ধু বান্ধৱীসকল। মোৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব আৰু মোৰ ভিডিঅ'টো লাইক কৰিব।